মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা আমাৰ পৃথিৱীখন বায়ু, পানী, মাটি, খনিজ পদাৰ্থ, অৰণ্য আৰু বন্য প্ৰাণীৰে ভৰপূৰ। এইবোৰ প্ৰত্যেকেই একোটা সম্পদ। প্ৰকৃতিৰ পৰা পোৱা এই আটাইবোৰ সম্পদেই হৈছে প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদবোৰ জীৱৰ জীৱন ধাৰণৰ বাবে আৱশ্যকীয়। অসম প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য। প্ৰকৃতিৰ এই সম্পদসমূহ প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। সেই ভাগ তিনিটা হ'ল বনজ সম্পদ, খনিজ সম্পদ আৰু জলজ সম্পদ। অসমৰ এই সম্পদসমূহৰ বিষয়ে জানি লওঁ আহাচোন। বনজ সম্পদ। বনজ সম্পদ বুলি ক'লে বিভিন্ন ধৰণৰ গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদি সকলোকে বুজা যায়। গছ-গছনি আৰু প্ৰাণীৰ পৰা আমাৰ বহুতো উপকাৰ হয়। গছ-গছনিৰ অভাৱত প্ৰাণী জীয়াই থাকিব নোৱাৰে। গছ-গছনিয়ে বায়ুমণ্ডলৰ প্ৰদূষণো দূৰ কৰে। আমাৰ বনজাত সম্পদসমূহক দুই ভাগত ভাগ কৰিব পাৰি, যেনে উদ্ভিদ আৰু প্ৰাণী। অসমৰ হাবিত বনচুম, শাল, চেগুন, তিতাচপা, গমাৰি, বাঁহ-বেত আদি উদ্ভিদ আৰু হাতী, গড়, বাঘ, মহ, হৰিণা, দেওহা, বান্দৰ, ধনেশ, বৰটোকোলা আদি প্ৰাণীয়ে হৈছে আমাৰ বনজ সম্পদ। অসমৰ হাবিত থকা গছৰ পৰা মূল্যৱান কাঠ, খৰি, বাঁহ-বেত আদি পোৱা যায়। কাঠ, বাঁহ-বেতৰ পৰা আমি বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰিব পাৰোঁ। এই আচবাবৰ ব্যৱসায় কৰি অসমৰ বহু লোক আৰ্থিকভাৱে লাভৱান হৈছে। বাঁহ-বেতক কেন্দ্ৰ কৰিয়ে অসমৰ কাগজ উদ্যোগ আৰু বিভিন্ন ঠাইৰ কুটীৰ উদ্যোগসমূহ চলি আছে। খনিজ সম্পদ। পৃথিৱীৰ ভূগৰ্ভত থকা খনিবোৰৰ পৰা আহৰণ কৰা সম্পদবোৰকে খনিজ সম্পদ বোলে। ভূগৰ্ভত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি পোৱা যায়। অসম খাৰুৱা তেলৰ বাবে ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য। সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বুলিও কোৱা হয়। ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ উপযোগী নহয়। এই তেল পৰিশোধন কৰি কেৰাচিন, পেট্ৰল, ডিজেল আদি উৎপাদন কৰা হয় আৰু এইবোৰ আমি মটৰ গাড়ী, ৰেলগাড়ী আদিত ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। খাৰুৱা তেলৰ লগত পোৱা প্ৰাকৃতিক গেছো ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। আমি ব্যৱহাৰ কৰি থকা মমবাতি, ভেচলিন, আলকেটেৰা, নেফথেলিন আদি খাৰুৱা তেলৰ পৰা তৈয়াৰ কৰা হয়। চূণশিল আমাৰ আন এবিধ খনিজ সম্পদ। চূণশিলৰ পৰা বিলাতী মাটি প্ৰস্তুত কৰা হয়। অসমৰ কাৰ্বি আংলং জিলাত অধিক পৰিমাণে চূণশিল পোৱা যায়। জলজ সম্পদ। নদ-নদী বেছি থকা কাৰণে অসমক নদীমাতৃক দেশ বুলি কোৱা হয়। নদ-নদী, খাল-বিল, পুখুৰী আদিৰ পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। পানীত বিভিন্ন প্ৰাণী থাকে, যেনে মাছ, কাছ, ঘৰিয়াল, শিহু আদি থাকে। এইবোৰ আমাৰ বৰ উপকাৰী। পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ আমাৰ জলজ সম্পদ। নদীৰ পানী খালেৰে বোৱাই নি খেতিপথাৰত পানী দিয়াৰ ব্যৱস্থা কৰা হয়। নদীৰে নাও, জাহাজ আদি যাতায়াত ব্যৱস্থাৰ জৰিয়তে বেপাৰ-বাণিজ্য কৰিব পাৰি। জোৰেৰে বৈ অহা পানীৰ সোঁতৰ সহায়ত টাৰবাইন মেচিন চলাই বিদ্যুৎ উৎপাদন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, এটা কথা মনত ৰাখিবা, সকলো প্ৰাকৃতিক সম্পদেই অতি মূল্যৱান। সেয়ে এই সম্পদবোৰ আমি সংৰক্ষণ কৰিব লাগে, যাতে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায়।